অৰ্ধচন্দ্ৰৰ আভাস। আবৃত্তি কুলদীপ বৰা। কবি বিকাশ গোস্বামী। হেতেলিতচোন নৰক যন্ত্ৰণা, তীক্ষ্ণশৰৰ অবাধ আক্ৰমণ। কোলাহলপূৰ্ণ ৰাতিটোত আজি ৰঙা তেজৰ মিডিয়াল। ৰুগ্ন দেহটোত দুখবোৰৰ আগমন। আবেগৰ নদীত যেন এতিয়া উটি ভাঙিব ধৰিছে অতীত। বৰ্তমানৰ উপস্থিতিৰ কোনো মূল্যই নাই। ভৱিষ্যত যেন বিলুপ্ত মনৰ মাজত। কাল নিশাৰ চন্দ্ৰ আজিত্য অৰ্ধ, হয়তো এয়াই অৰ্ধচন্দ্ৰৰ আভাস। Thank you for watching. Please like, share and subscribe. আৰু তলৰ বেল আইকনটো বজাব নাপাহৰিব যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে চাবলৈ পায়। সম্পাদনা চয়নিকা শৰ্মা বেজবৰুৱা। অভিযোজিত ৰূপ কুলদীপ বৰা।